এতিয়া তোমালোকক যেটো টপিক পঢ়াম তাৰ পৰা দুটা বা তিনটা কোৱেশ্চন আহিব তো এটো তোমালোকে অলপ ভালকে পঢ়িবা A system in which the government of a country is elected by the people. So now we discuss about the democracy. The word democracy comes from the demos meaning people মানে and দুনিয়া চলি power. না So democracy can be thought of as power of the people. So তোমালোকে আজিৰ টপিকটো বুজি পাইছাই চাগে Ma'am, may I come in? Yes, come in. Students, she is your new classmate, Priyadarshini. Suraj, Yes ma'am কি ভাবি আছা ঐ অথনি দেখোন তই ছোৱালীজনীৰ পৰা চকুৱে আঁতৰাব নোৱাৰা হলি জানো কি হৈ গ'ল সেইটো সময়ত চব গম পাই আছো বাৰু মই দেখিছো হেই টেবল যাওঁ আহ দে বৌ তো আজি আমি ডিসকাস কৰিম 3 জেনাৰেশন অফ ৰাইটস তোমালোকে আগতে পঢ়িছানে বাৰু 3 জেনাৰেশন অফ ৰাইটছৰ বিষয়ে হেল্ল' হেল্ল' হয় শুনচোন তই ইভিনিং ফ্ৰী আছনে আছোঁ কিয় কাইলৈতো জানই চাগে টিচাৰ্ছ ডে অঁ হয় দে কালিতো টিচাৰ্ছ ডে ইভিনিং মই কল কৰিম আহি যাবি অলপ ডেক'ৰেশ্যনৰ কাম আছে দে হ'ব দে কিন্তু ক'ত এই দিশাহঁতৰ ঘৰত কল কৰিবি অঁ ঠিক আছে দে হেল্ল' ক'ত আছ তই এই ৰাজুৰা দোকানত অঁ অ'কে গৈ আছোঁ ৰ বৌ ইমান দেৰি কৰ হ'ব দে বৌ ঐ তহঁতে বোলে কিবা ডেক'ৰেশ্যনৰ কাম কৰ অঁ কৰিবতো লাগিছিলেই তাইচোন আহিয়ে পোৱা নাই কিবা হ'ল গোটেই বস্তু তাইৰ তাতে আছিল ডেক'ৰেশ্যনৰ তাই মানে তাই আকৌ তুমি যে ক্লাছৰুমতো আকৌ গেমছ পিৰিয়ডতো চাই থাকা পাহৰিলা নেকি হ'ব তাইও আহিব নেকি
অ' ৰ'বা তাই আহিলে চাগে মই চাই আহোঁ এতিয়াহে ঐ এতিয়া আৰু লাজ নকৰিবা আকৌ দেই এনেওতো এই যোৱা লাজটো বেছিয়ে ন তলি তোমাৰ। হয়চোন যোৱা অভিমানী তুমি মোৰ হিয়াৰে মোৰ সোণা ঐ meet my friend Suraj. Hi. হেল্ল' ঐ সুৰজ ক'ত আছ তই এই ঘৰতে কিয় কচোন নাই অলপ ওলাই যাওঁ বোলো আজিৰ দিনটো যিহে দৌৰা-দৌৰি হ'ল পৰীক্ষা যে বুলি অঁ পাৰি হেমতাপলৈকে আহ দে হ'ব দে জলদি আহিবি দেৰি নকৰিবি কিন্তু তই ঐ হেই Hello. কি তহঁতে ইয়াত হাই হেল'য়ে কৰি থাকিবি নে ভিতৰলৈও যাবি যাওঁ দে ব'ল বল বল এলালৈ লাৱৰি পথাৰত যাকৈ বাই আছিলা মৰম মোলৈ নোচাই কোঁৱকৈ কাচিয়লি ৰ'দে আমনি কৰে নেকি তোমাৰ গগনা বাজিছে মোৰেনো প্ৰেমৰে আহানা আকৌ এবাৰ কাষলে লাজে লাজে আহিছো মাজা শিৱালে খোজে প্ৰতি খোজে মোৰেনো হবানে তোমালৈ মৰম বাঢ়ে অজানিতে নজনাকে ভাৱনাবোৰ পলকতে তোমালৈ উৰা মাৰে ঐ দেৰি হ'ল যাওঁ ন যাওঁ দে বুক ঐ ৰখা ঐ মই বাইকখন ষ্টাৰ্ট দি লওঁ অঁ হা যা প্ৰিয়দৰ্শিনী তই এটা কাম কৰ তই যদি কমফৰ্টেবল দেন তই সুৰজৰ লগতে যা মই দীপৰ লগতে যাওঁ এতিয়াতো আন্ধাৰো হ'ল আৰু আমি গাড়ীও নাপাম পাৰি পাৰিবা মই তোমাক ঘৰত ড্ৰপ কৰি দিম ঠিক আছে যাওঁ ব'লা কাইলৈ ফ্ৰী আছা অঁ আছোঁ ওলাই যাওঁ নহ'বা ব'লা ঠিক আছে
ৰাজুদা ঐ চিগাৰেট দুটা দিয়াও চিগাৰেট না দিয়া দিয়া এই দুটা যোৱা যোৱা এই লাইটাৰটো নিছো হা লৈ যোৱা লা 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 ল এইটো ল ঐ ভাই শুনচোন কথা এটা সুধো নেকি তোক ক তই বাৰু প্ৰিয়দৰ্শিনীৰ প্ৰেমত পৰিছ নি নহয় মানে দেখিলে লাগে সেইটো কাৰণে সুধিলোঁ আৰু নাজানো বুজিছোঁ তাইক দেখিলে মনটো কিবা এটা ভাল লাগি থাকে সময়বোৰ কেতিয়া পাৰ হৈ যায় ধৰিবই নোৱাৰোঁ তাইৰ হাঁহিটো বাদ সকলোবোৰ যেন থমকি যায় হয়তো চাগে সেয়াই ভাল পোৱা এই বাদ দে থ শুনচোন ক কাইলৈ ইভিনিং কিবা এটা প্লেন কৰোঁ নহ'বা ৱাহ ল'ৰা প্ৰেমত পৰিল যেনে লাগিছে কাইলৈ কিয় আজিয়ে কৰ ইভিনিং নাইবি আজি প্ৰিয়দৰ্শনৰ লগত অলপ ওলাই যাম বুলি ভাবিছোঁ ল'ৰা বেলেগ আৰু ধেমালি কৰিছোঁ শুন তই তোৰ তাইৰ প্ৰতি যদি সঁচা ভাল পোৱা আছে ন তই তাই যিমান সোনকালে পাৰ কথাটো কৈ দে বুলি ক'বলৈতো বহুত সহজ কিন্তু অন্তৰৰ দুৱাৰখনে যে কথাবিলাক উলিয়াই দিবই নোখোজে তেনেকৈ ইমান সহজতে কথাবোৰ কৈ দিব পৰাই ন কাৰো প্ৰেমী আঁতৰ হৈ নৰলৈ শুন ভাই মোৰ তোৰ ওপৰত বিশ্বাস আছে তই এদিন তাইক তোৰ মনৰ কথাবোৰ কবিয়ে মই গম পাওঁ ঠিক আছে দে আজিৰ কাৰণে বেষ্ট অফ লাক ব'ল এতিয়া যাই দিওঁ নেকি ব'ল হেল্ল' অঁ মই গৈ আছোঁ ৰ'বা মোৰ হ'লেই মই তোমাৰ ঘৰৰ তলতে আছোঁ অঁ ৰ'বা অভিমানী তুমি মোৰ হিয়াৰে মোৰ সোণা
যদি সোধা আকৌ সঁচা ভাল পোৱাৰ অনুভৱ কেনেকুৱা বাৰু মোৰ মতে সঁচা ভাল পোৱাৰ অনুভৱ খুবেই ধুনীয়া ভাল পোৱা মানুহজন লগত থাকিলে সময়বোৰ কিমান সোনকালে পাৰ হৈ যায় ধৰিবই নোৱাৰি আৰু ভাল পোৱা মানুহজনৰ চকুত চালে সকলোবোৰ থমকি যোৱা যেন লাগে হয়তো সেয়াই সঁচা ভাল পোৱা বাপৰে 10টা বাজিল ব'লা যাওঁ এতিয়া অভিমানী তুমি মোৰ হিয়াৰে মোৰ সোণা আধৰুৱা প্ৰেমৰে কাহিনী বুজিও কিয় নুবুজা তুমি চোৱা নোচোৱা চলেৰে প্ৰিয়দৰ্শিনী কোৱা তোমাৰ চকু জৰিয়ে মোক ভাল পোৱাৰ সঠিক বৰ্ণনা দিয়ে তোমাৰ লগত কটোৱা সেই সময়বোৰচোন সপোন সপোন লাগে প্ৰিয়দৰ্শিনী মই হয়তো তোমাক ভাল পাই পেলাইছোঁ কম কম বুলি ভাবি থকা আৰু কৈ দিয়াৰ মাজত বহুত পাৰ্থক্য আছে সুৰজ অভিমানবোৰক আঁতৰত ৰাখি আজি ময়ো তোমাক ক'ব খুজিছোঁ ময়ো তোমাক ভাল পাই পেলাইছোঁ আজি মোৰ ভাগ্য খুলিল যেন পাইছোঁ চাবা আকৌ তুমি কিন্তু প্ৰিয়দৰ্শিনীৰ লগত ৰিলেশ্যনত আহিছা হেণ্ডেল কৰিব পাৰিবাতো টেনশ্যন নল'বা আই হেণ্ডেল উইথ কেয়াৰ কলটোকে কৰোঁ নেকি তাক The number you have dialed is currently busy. Please try later. কাৰ লগত বিজি বা Please try later. বাপৰে এই ৰাতিখন তুমি কাৰ লগত কথা পাতি আছিলা তুমি কাৰ লগত বিজি আছিলা মই তোমালৈহে কল কৰি আছিলোঁ মই তোমালৈহে কল কৰি আছিলোঁ ধেত তেৰি চৰি একো নাই দিয়া শুই যোৱা কাইলৈ তোমাৰ এছাইনমেণ্ট আছে নহয় ন অ'কে গুড নাইট আই লাভ ইউ ঐ ক'ত আছ তই এই ঘৰৰ বজাৰ এটা কৰিব আহিছোঁ ক পাৰিলে আহিবিচোন অলপ কথা আছিলে কি কথা কচোন এই দাদা এইটো কি আলু দিছে ভাল আলু দিয়ক ভাল ভাল ফোনত ক'ব পৰা কথা হয় তোক নামাতিলোঁ হয় ন আহ যদি নালাগে আৰু যা বাবে তোৰ আজিকালি বৰ চেণ্টি ফলা হয় হ'ব তেয়া হেল্ল' ক'ত আছ তই মই পালোহি কেলা মই ওপৰত টেৰেছত আছোঁ ঠিক আছে ৰ গৈ আছোঁ
ঐ অঁ কি ভাবি আছ আহিলি মই বোলো নাহিবিয়ে নেকি কিয় নাহিম বে আচ্ছা কচোন কি হ'ল এতিয়া কালি বুজিছ প্ৰিয়দৰ্শনীক ক'লোঁ মই কি কি ক'লি বে তই চিগাৰেট খোৱা কথা ক'লি নেকি চেছ কৰিলি বে তই আমাৰজনীক লগাই দিব এতিয়া তাই সেই এডাল নহয় অ' মই তাইক ভাল পোৱা কথাই ক'লোঁ মিছাতে টেনশ্যন ল'লোঁ বে মই কি ক'লি বে তাই তাইও ভাল পাওঁ বুলিয়ে কৈছে আৰে মজা বে ৰাতিলৈ কিবা এটা যোগাৰ কৰ ৰচোন তোৰ এইবোৰ কথা তোৰ তাতেই ৰাখ মই তোক এইবোৰ কথা ক'বলৈ মাতা নাই আৰু কি ক'লে বে তাই নাই একো কোৱা নাই তইতো জানই মোৰ এইটোৱে প্ৰথম ভাল পোৱা তাই যদি মোক এক মিনিট ৰচোন উঠিলা কোৱা আজিলৈকে সি কাকো ভাল পাবই নিশিকিলে এইটোৱে তাৰ সঁচা প্ৰেম যদি কেনেবাকে ধেই ময়ো যে কিখন ভাবি আছোঁ নহয় দিয়া বাই লাভ ইউ ঐ অঁ কৈছিলোঁ নহয় মই এটা বাদ দে ঐ শুনচোন ক তোৰ আৰু গাৰ্লফ্ৰেণ্ডৰ কি হ'ল একেলগে দেখাই নোপোৱা হ'লো ৰ অলপ কেচকাল চলি আছোঁ দে হ'ব দে মই গৈ থাকোঁ মায়েও কল কৰি আছে যা বুকুৰে মাজতে তোমাকে ৰাখিছোঁ তুমি শুন বুজিছানে নাই বিজুলী চাৱনীয়ে কি মায়া সানিলা উলাহত নাচি উঠে মন গগন বাজিছে মোৰ প্ৰেমৰে আহানা আকৌ এবাৰ কাষলে লাজে লাজে আহিছো মাজাচিবানে খোজে প্ৰতি খোজে মোৰে নহবানে তোমালৈ মৰম বাঢ়ে অজানিতে নজনাকে ভাৱনাবোৰ পলকতে তোমালৈ উৰা মাৰে প্ৰিয়দৰ্শনী কথা এটা কওঁ তোমাক কোৱা কি জানা শুনিছে অকণমানিকা পৃথিৱীখনত আপোন বুলিবলৈ দীপ আৰু ঘৰৰ মানুহখিনি বাহিৰে ন অকল তুমিয়ে আছা যাক মই চকু মুদি বিশ্বাস কৰিব পাৰোঁ তুমি হয়তো নাজানা মা ঢুকোৱাৰ পিছত বহুত ভাঙি গৈছিলোঁ মই মুখত এটা হাঁহি আৰু কাণত কিছু সপোনৰ টোপোলা লৈ তোমাকে জীৱন বাটৰ সংগী হিচাপে ভাবি আগবাঢ়িব লৈছোঁ ময়ো যে আৰু কি সময়ত যে কি কথা কৈ আছোঁ নহয় সেই বাটত বহুতো বিপদ কাষ চাপিব আমি সকলো বিপদক নেওচি একেলগে জীৱন বাটত আগবাঢ়ি যাম মোৰ কথা থাকিল সুৰজ ব'লা এতিয়া দেৰি হৈছে নহয় ব'লা